এই গধূলি সময়কণত নহয় কি খাওঁ কি নাখাওঁ লাগে, আপোনালোকৰ লাগেনে নাজানো, কিন্তু মোৰ ইমান বেছি লাগে নহয়, কিবা খাওঁ খাওঁ লাগে মানে স্পাইচি। সেইকাৰণে ভাবিলোঁ ম'ম'ই বনাওঁ। ভাইটিও ক'লে ম'ম' বনোৱা, মই মাংস লৈ আহিম, চিকেন ম'ম' বনাবা দেই। এইফালে ভাইটিয়ে একদম মাংস লৈ আহিলে, দেখিছেনে একদম সৰু সৰু পিছত কাটি পানি, মানে দোকানীজনক কৈ দিলেই হ'ল একদম বনাবৰ কাৰণে বুলি। এইফালে কাটি দিছে একদম ধুনীয়াকৈ, একদম মিহি মিহিকৈ। এইফালে মই চচমা পিন্ধি পিঁয়াজ কাটিব লগা হৈ গৈছে, দেখিছেনে একে চাইজত চব কাটি লৈছোঁ। এইফালে দেখিছেনে টেবুলখনো গোটেই লেতেৰা, মই বনালে এনেকুৱা হয়। এইফালে আদা ৰচুনো খুন্দি ল'লোঁ, বেছি দিয়া নাই। এইফালে অকণমান সানি লৈছোঁ, এনেকৈ সানি পানি 10 মিনিটমান থলোঁ। তাৰপৰা আকৌ আটা সানিলোঁ, আটা মানে ময়দা হয়, ময়দা এনেকৈ সানি মেলি আকৌ গোল গোল কৰি একদম ৰুটিখনৰ নিচিনা ডাঙৰ ডাঙৰ কৰি দিছোঁ, দেখিছানে। এইফালে আকৌ ইয়াত সুমিয়াই মেলি এনেকৈ বনালোঁ মানে একদম বনাই হয়, সিহঁতি খাই খতমেই কৰে মানে আমাৰ ঘৰৰ একদম ককোৱাকেইটা। ময়ো খালোঁ বাৰু। এইফালে মায়ে লাষ্টত খালে, ফটো মাৰি থৈছিলোঁ। চুপো বনাইছিলোঁ, নেক্সট ভিডিঅ'ত চুপ বনোৱা ভিডিঅ' দিম। আজি ভিডিঅ'তে মানে বাই বাই।